নমস্কাৰ, সুপ্ৰভাত। প্ৰিয় শ্ৰোতা বন্ধু, বিবেকানন্দই কৈছিল, খং নকৰিবা, সৰ্বনাশ হ'ব। অহংকাৰ নকৰিবা, পতন হ'ব। কাকো ঘৃণা নকৰিবা, নিজেও ঘৃণিত হ'বা। ফাঁকি নিদিবা, ভাগত পৰিবা। প্ৰিয় শ্ৰোতা বন্ধু, এই লক্ষণকেইটাৰ পৰা সদায় দূৰত থাকি জীৱনটো মধুময় কৰাৰ লগতে যাতে আনৰ উপকাৰ কৰিব পৰা সেই চিন্তাৰে আগবাঢ়ি যোৱাটো উচিত। প্ৰিয় শ্ৰোতা বন্ধু, আজি এটা কবিতাৰে আজিৰ দিনটোৰ বিশেষ অনুষ্ঠানটি আৰম্ভ কৰিব ওলাইছোঁ। গতিকে আহক আমি সকলোৱে আজিৰ দিনটোৰ বিশেষ অনুষ্ঠানটি শুনো। কবিতাটোৰ শিৰোনাম পলস। কবি নৱকান্ত বৰুৱা। পলাশৰ জুই নুমাল এতিয়া সাত আৰু চুটিয়ন বনত। মানৰ দিনৰ অতীত বহাগৰ ধুমুহাৰ কিমান সপোন সৰি গ'ল, তাৰ কোনে ৰাখে সতিয়ন। কলং কপেলি দিজোৰ পাৰত ককা দেউতাৰ হাড়। বুঢ়ী আইতাৰ কলিজাৰে গজে বন নহৰুৰ ফুল। ডাৱৰে কি ক'লে, দিয়া আৰু দিয়া, নিঃশেষকৈ দিয়া। আলিৰ কাণত গছপুলি ৰোৱা, এটা হাইস্কুল খোলা। পথিক পিয়জে সদায় বাটত কহা দুটি সমনীয়া। উৰুষা পানীয়ে উটুৱাই নিয়ক মৰা মকৰাৰ খোলা। আমাৰ পৰশে সাৰুৱা কৰক কলঙৰ দুয়ো কোল। আমাৰ নাতিৰ নতুন পামৰ নাঙলৰ শিৰলোত আমি সাৰ পাম। সিহঁতে পঢ়িব আমাৰ জীৱাশ্মত জাতিস্মৰৰ হাঁহি উঠা সাধু। সপোন অন্ধ জিগৰিত আমি থাকোঁ তাৰে নয়নজুৰিত আমাৰ ভৱিষ্যত। আজি শুক্ৰবাৰ 24 আগষ্ট 2018। 1984 চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ তামিল চলচ্চিত্ৰৰ এজন সুখ্যাতি অভিনেতা শান্তনু ভাগ্যৰাজৰ জন্ম হয়। (1989) চনৰ আজিৰ দিনটোতে বিপ্লৱী কমিউনিষ্ট পাৰ্টীৰ সশস্ত্ৰ সংগ্ৰামী ষ্টেন বৰুৱা ওৰফে হৰি বৰুৱাৰ মৃত্যু হৈছিল। প্ৰিয় শ্ৰোতা বন্ধু, এয়াই আছিল আজিৰ দিনটোৰ তাৎপৰ্য। প্ৰিয় শ্ৰোতা বন্ধু, বিশ্বৰ বিভিন্ন ইতিহাসেৰে আজিৰ দিনটোৰ সমৃদ্ধ, আৰু সেই কথাখিনিকেই আপোনালোকক জনাবৰ বাবে মোৰ এটি নতুন প্ৰচেষ্টা। আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, আৰু কিবা ক'ব লগা থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। কাইলৈ লগ পোৱাৰ আশাৰে আজিলৈ বিদায়। ধন্যবাদ।